ভৰিৰ তলৰ মাটিটো ইতিমধ্যে হেৰাইছে মুখ্যমন্ত্ৰী। সাধাৰণ জনগণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে ত্যাগ কৰিছে, ইতিমধ্যে তেওঁক ৰিজেক্ট কৰিছে অসমৰ সমাজ জীৱনৰ পৰা, ৰাজনৈতিক জীৱনৰ পৰা। কেৱল মাত্ৰ সঠিক নেতৃত্ব বা আহি থাকিব লগা দিনসমূহত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিৱেশটো, শক্তিশালী নেতাসকল সকলো একত্ৰিত হৈ যুঁজখন দিলে মুখ্যমন্ত্ৰী অসমৰ মাটিৰ পৰা বা বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হোৱাটো 100% চূড়ান্ত। নহয়, বিজেপিক হৰুৱাবলৈ লাগিবই, বিকল্পই নাই। অজিত ভূঞা ডাঙৰীয়া আপোনাৰ দলত যোগদান কৰে, কেতিয়া যোগদান কৰিব? মৃণাল শইকীয়াৰ পুত্ৰ আৰু প্ৰভু লগোৱাৰ মহন্তৰ পুত্ৰ যোগদান কৰিব, কেতিয়া কৰিব? এইবোৰ আপোনালোকে ধৈৰ্য ধৰকচোন অকণমান। ভাল দিন যেতিয়া আহিব যেতিয়া আমি খবৰবোৰ আপোনালোকক সকলোকে প্ৰথমে আমিয়ে দিম। নিশ্চিত চাওক, আমাৰ এটাই কথা যে আমি জাতীয়তাবাদৰ বৰ ভেটিটো শক্তিশালী কৰিব লাগে। তাৰ কাৰণে সকলোৰে আশীৰ্বাদ, সহায়, সমৰ্থন আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে বহু ব্যক্তি তেনেকুৱা ধৰণৰ আমাৰ লগত কথা বতৰা চলি আছে। যেতিয়াই চূড়ান্ত সিদ্ধান্ত হ'ব সকলো আমি সংবাদ মাধ্যমৰ আগত ক'ম। নাই, আপোনালোকে অকণমান ধৈৰ্য ধৰক। না, আমাৰ দলততো জাতীয়তাবাদ শক্তিশালী হ'ব কৰিবৰ কাৰণে সকলোকে আমি আদৰণি জনাম।